চেন্ডেল ওলাইছে নেকি খালি প্লাষ্টিক তো নমস্কাৰ গাইজ কেনে খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক তো গাইজ আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব যিহেতু 1 জানুৱাৰী মোৰ ৰাণীৰ বাৰ্থডে সেইবাবে এই যে টেমাটো দেখিছে গাইজ এইটো টেমা নহয় কিন্তু দে গাইজ ইয়াতে তামান কিবা কিবি আছে নক'ব আৰু আপোনালোকক দেখুৱাম ইয়াতে কি আছে আৰু যেহেতু ৰাণীৰ বাৰ্থডে আহিল 1 তাৰিখ মানে 1 জানুৱাৰী তাৰ কাৰণে মানে যোৱা বছৰ 1 তাৰিখৰ পৰাই মানে এই টেমাটোত মই 100 টকা 200 টকা এনেকৈ মানে যিমান পাৰোঁ থৈ দিছিলোঁ মানে কিবা এটা গিফ্ট কৰিম বুলি আৰু এতিয়া টেমাটো খুলিম কিমান টকা হ'ল চাম আৰু আপোনালোকক দেখাম কিমান টকা হ'ল আৰু কি গিফ্ট দিম এইটো আপোনালোকক দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক একদম শেষলৈ তেতিয়াহে গম পাব কি গিফ্ট দিম তো গাইজ এতিয়া টেমাটো খুলিম কিমান টকা হ'ল চাম মানে গাইজ ৰাণীক আজিলৈকে মই একো ভাল বস্তু এটা দিব পৰা নাই মানে ভাল পাই থকাৰ পৰাই দিব পৰা নাই আৰু এতিয়া বিয়া হোৱাও ভালে কেইবছৰমান হ'ল কিন্তু একো এটা ভাল বস্তু দিব পৰা নাই তো মই ভাবিলোঁ এনেকৈতো দিব নোৱাৰি যিহেতু আমি ইমান ধনী মানুহো নহয় দুখীয়া ঘৰৰ ল'ৰা মানে কিবাকৈ চলি আছোঁ আৰু গাইজ আৰু সেইকাৰণে মানে ইয়াতে 100 টকা 200 টকা 500 টকা এনেকৈ যিমান যি মানে জমা কৰিছোঁ সেইটো মানে কিবা এটা ৰাণীক ভাল চাই গিফ্ট দিম বুলি ভাবিছোঁ এতিয়া টেমাটো খুলিম চাম কিমান টকা আছে আৰু গাইজ এতিয়া টেমাটো খুলিম কিমান টকা হ'ল নাজানো কিন্তু চাম কিমান হয় আইডিয়াটো 8,000 টকামান হ'ব লাগে কিবা এটা ভাল গিফ্ট দিম গাইজ আৰু গাইজ চাওক এইটো মানে যোৱা বছৰ 1/1/2024 মানে যোৱা বছৰৰ 1 তাৰিখৰ পৰা থোৱা আৰম্ভ কৰিছিলোঁ গাইজ চাওক এইটো মানে আজি একদম খুলি দিয়া হ'ব যেহেতু গাইজ বেংক একাউণ্টত থৈ দিলে খৰচ হৈ যায় বা ঘৰত থৈ দিলেও খৰচ হৈ যায় সেইকাৰণে মানে নিজে এইটো কিবা এটা মানে ভাবি কিনে বনাইছিলোঁ ঘৰুৱা পদ্ধতিত চাওক গাইজ কেনে লাগিছে বটলত পইচা জমা কৰা বনাইছিলোঁ এতিয়া গাইজ খুলিম এইটো মানে গাইজ বহুত টান হৈ গৈছে এই গাইজ চাওক গাইজ আৰু গাইজ চাওক প্ৰথমতেই 500 টকা পালোঁ এতিয়া গাইজ উলিয়াম কেমেৰাটো অলপ ওচৰত দি আছোঁ গাইজ এতিয়া অলপ ভালকৈ দেখা পাব কেমেৰাটো অলপ ওচৰত দি আছোঁ গাইজ চাওক কেনেকৈ থৈছিলোঁ চাওক গাইজ কেনেকৈ থৈছিলোঁ চাওক খালি 500 টকাৰ নোটে বেছি আছে এনেকৈ থ'লে গাইজ পইচাটোও বেয়া নহয় মাটিৰ সাজত থ'লে কি হয় পইচাটো মানে খাও পৰাহেন হৈ যায় ক'লা ক'লা দাগ এটা হৈ যায় এনেকৈ থ'লে পইচাটোও বেয়া নহয় আপোনালোকেও এনেকৈ থৈ দিব পইচাবিলাক বেয়া নহ'ব একদম খালি গাইজ আৰু একো নাই এতিয়া গাইজ পইচাটো গণিম কিমান টকা হৈছে প্ৰথম 500 টকা লক্ষী এই পইচাত ঘূৰা খাই গৈছে নাপায় ঘূৰাবা লক্ষী যিহেতু গাইজ পইচাৰ কাৰণে ৰাতিপুৱাৰ পৰা দাউৰি থাকিব লাগে গাইজ আপোনালোকে চাই থাকক কিমান টকা হয় আৰু যদিহে গাইজ বেছি টকা হয় তেনেহ'লে কিবা ডাঙৰ এটা গিফ্ট দিম গাইজ 1 টকাও মই নলওঁ যিহেতু গাইজ আজিলৈকে ভাল এটা গিফ্ট দিয়া নাই চাওঁ কিমান টকা হয় গাইজ মানে গাইজ মই ভিডিঅ'টো বনাবলৈ আহিছোঁ নদীত যেহেতু গাইজ এইটো ভিডিঅ' ঘৰত বনাব নোৱাৰোঁ ৰাণীয়ে গম পাব আৰু গাইজ এটা মজাৰ কথা মই যে এনেকৈ পইচা থওঁ আজিলৈকে ৰাণীয়ে গম নাপায়
কিছুমান কাম গাইছ মনে মনে কৰাটো দৰকাৰ এতিয়া গাইছ পইচাৰ হিচাপ হ'ব গাইছ চাওক 50 টকা মাত্ৰ এখনেই আছে এইখন 50 টকা এখনেই মাত্ৰ এতিয়া মানে পইচা হিচাপ কৰা হ'ব কিমান টকা প্ৰথমতে গাইছ 100 টকীয়া নোটবিলাক হিচাপ কৰিম খন হল গাইছ আৰু গাইছ মই ভিডিঅ' কোনো মানে স্ল' স্পীড নকৰো একদম লাইভ দেখাম আপোনালোকে চাই থাকক ইয়াতে হল 33 খন এতিয়া 200 টকীয়া বিলাক বনি ইয়াতে হল 9 খন মানে 18 খন মানে 100 টাকা হিচাপ কৰিব গলে 1800 খন নহয় 9 খনে আছে ইয়াতে ইয়াতে আছে 1800 আৰু ইয়াতে আছে 3300 আৰু এতিয়া 500 টকীয়া নোটবিলাক হিচাপ কৰিম ও মাই গড 8500 টকা হল গাইছ তো গাইছ ইফালে মোৰ হিচাপ কৰা হৈ গ'ল 13650 টকা হৈছে গাইছ কি দিলে ভাল হ'ব এতিয়া মই ভাবি আছো আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়াহে গম পাব মই কি দিম গুড মৰ্নিং গাইছ যেহেতু গাইছ কালি কৈছিলো যে ৰাণীক এটা কিবা গিফ্ট দিম আৰু এই গিফ্টটো ফাইনেলি লৈ আহিলো আৰু এতিয়া ৰাণীক গিফ্টটো দিম খুলি চাবা দিম কি আছে আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়াহে দেখা পাব কি দিম আৰু এইফালে আছে আমাৰ ৰাণী তে ৰাণীক গিফ্টটো খুলবা দিম হেপি বাৰ্থডে থ্যাংক ইউ এইটো মোৰ ফালৰ পৰা কেক এইটো লোৱা তোমাৰ বাৰ্থডে গিফ্ট এতিয়া ৰাণীয়ে গিফ্টটো খুলিব এইফালে ইয়াতে থৈ খোলে তো বন্ধু বান্ধৱীসকল চাই থাকক ভিডিঅ'টো একদম ভিডিঅ'টো পুৰা মজা হ'ব গৈ আছে চাওক কি আছে কি ওলাইছে কি ওলাইছে চেন্ডেল ওলাইছে নাকি তো গাইছ চেন্ডেলে বোলে ওলাইছে চাই থাকক ভিডিঅ'টো গাইছ কি ওলাইছে চেন্ডেল ওলাইছে গাইছ চেন্ডেল ওলাই গ'ল ফাইনেলি গাইছ ওলাই গ'ল চেন্ডেল এতিয়া চেন্ডেলৰ ভিতৰত কি আছে গাইছ দেখা যাব ভিডিঅ'টো চাই থাকক গাইছ চাওক কি ওলাইছে চেন্ডেলৰ ভিতৰত এতিয়াই আৰু মজা হ'ব গৈ আছে গাইছ ভিডিঅ'টো চাও গাইছ চাই থাকক ভিডিঅ'টো কি গিফ্ট ওলাই আৰু গিফ্ট ওলাৰ পিছত আমাৰ ৰাণীৰ কিমান মানে খুচি হ'ব নক'ব আৰু গাইছ ৰাণী একদম খুচি হৈ যাব আৰু গাইছ চেন্ডেলে ওলাইছে তো ফাইনেলি গাইছ ইফালেও চেন্ডেলে ওলাইছিল আৰু ইফালে মানে চেন্ডেলৰ বাহাই ওলাইছে এতিয়াহে মেইন বস্তুটো ওলাব গাইছ চাই থাকক ভিডিঅ'টো গাইছ এতিয়াহে মেইন বস্তুটো ওলাব গাইছ ওয়াও খালি প্লাষ্টিক খালি প্লাষ্টিক
অনা আছে গাইজ ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক আমাৰ লগতে ৱাও মানে লাষ্ট ষ্টেপ এতিয়া আৰু বস্তুটো ওলাই যাব ৰাণীৰ কিমান খুচি হ'ব গাইজ চাওক যিহেতু গাইজ আপোনালোকক কৈছিলোঁ কিবা এটা ডাঙৰ বস্তুৱে দিম বুলি এতিয়া চাওক সোণাৰ মালা ওলাই আছে সোণাৰ মালা আৰু সোণাৰ পায়েল তো গাইজ চাওক ফাইনেলি কি ওলাই গ'ল ৱাও কিন্তু ভিতৰত বা কি আছে মই নাজানো ভিতৰত কি আছে ফাইনেলি গাইজ ওলাই গ'ল মোবাইল কিন্তু গাইজ এইটো অৰিজিনেল মোবাইল নহয় খেলা মোবাইলহে তো গাইজ ফাইনেলি অৰিজিনেল মোবাইল ওলাই গ'ল তো গাইজ ফাইনেলি গাইজ মোবাইল ওলাই গ'ল ৰাণীক চাওক এতিয়া কিমান হাঁহি ভাল লাগছে না কি মিছাই দিম নেকি মানে গাইজ বিশ্বাসে কৰা নাই সঁচা আনি দিছা না সুধি আছে আৰু গাইজ ভিডিঅ'টো যিহেতু বহুতেই দীঘল হৈছে কাৰণে আৰু দীঘল নকৰোঁ সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল হেপী নিউ ইয়াৰ আৰু ৰাণীৰ বাৰ্থডে উপলক্ষে এতিয়া মন্দিৰত যাম পূজা কৰিম আৰু দোকানতো যাব লাগিব গাইজ যিহেতু আজি বছৰৰ প্ৰথম দিন দোকান খুলিব লাগে বোলে নিয়মমতে আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ লগতে হেপী নিউ ইয়াৰ সকলোৱে ভালে থাকক আৰু ৰাণীক দিয়া গিফ্টটো হৈছে এইটো গেলেক্সি F55 5G আপোনালোকে অনলাইনত চাব পাৰে দামটো কিমান মই দামটো এতিয়া নকওঁ আজিলৈ বাই বাই